তই বাৰু কিয় ইমান দন্দুৰা অ? মোক কিহত দন্দুৰা দেখিলে তই কচোন বাৰু। তই বাৰু তাইৰ লগত ইমান কিয় লাগি থাক? চা মই তাইৰ লগত লাগি নাথাকোঁ, তাইহে। আৰু আজি তাইৰ লগত লগা কাৰণটো বেলেগ। তই বাৰু এটা কথা কচোন, তাই বাৰু সেই মতা ল'ৰা বলত কিয় থাকিব লাগে? নিজকে কি মতা বুলি ভাবে নেকি? একদম টুপি চুপি পিন্ধি মতা ল'ৰাৰ দৰে থাকে যেন। আৰে তই যদি তাই কিবা এটা নক, তোক তাই কিবা এটা ক'বলৈ চান্স পাব জানো? বিশ্বাস কৰ, মই তোক কৈছোঁ নহয়, আজি কাজিয়া লগা কাৰণটোও বেলেগ। আৰু মই তাইক একোৱে কোৱা নাছিলোঁ। আৰু নকবিও, তাই মানুহজনী বহুত খেংখেঙীয়া। তই জানই নহয় তাইক খং উঠিলে কেনেকুৱা কৰে। আৰে মই তাইক ক'ব নিবিচাৰোঁ, কিন্তু তাইহে লাগি লয়। আৰু বাৰু এটা কথা নহয়, তহঁতে দুইজনী পিছে একেই। ঐ তই কিহত একে দেখিবি কচোন? সেই একেবাৰে তহঁতৰ চেহেৰাটোৰ কথা কৈছোঁ। দুইজনী দেখিবলৈ 1,00,000 একেই, কিন্তু তই মানুহজনী অলপ ঠাণ্ডা আৰু তাই হৈছে গৰম। অলপ তাইক বুজাবিচোন তই। আৰে মইতো বুজাওঁ, চবেই বুজায়, কিন্তু তাইহে নুবুজে। তথাপিতো ভনীয়েক অলপ বুজাবি। ভনীয়ে এনেকৈ গাঁওখনত থাকিলে কেতিয়াবা ভনীয়ে বুলি তোকে গাঁৱৰ মানুহে পিটিব। হ'ব দে বাৰু বুজাম।